সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে গৰু বিহু আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি এযোৰ ধুনীয়া মেখেলা চাদৰ পিন্ধিছোঁ বিহু বুলি আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু মই জেতুকা যোৱাকালি লগালোঁ আৰু এইবাৰ বিহুত মই আছোঁহি মোৰ আইতাৰ ঘৰত আৰু এইজনী হৈছে মোৰ কাজিন বা হাই হেপী বিহু আৰু এই বিহুৱে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰে কামনা কৰিছোঁ। তাৰপিছতে আমি সকলোৱে জ্যেষ্ঠকেইজনক সেৱা জনালোঁ আৰু এয়া আইতাৰ ফালৰ পৰা বিহুৰ উপহাৰ হিচাপে। আৰু এতিয়া অতীজতে ৰংঘৰৰ বাকৰিত হোৱা খেলসমূহ যেনে ম'হৰ যুঁজ, কুকুৰাৰ যুঁজ আৰু তাৰে মাজৰ এটি কণী যুঁজ সেয়াই আমি হাঁহি ফূৰ্তিৰে অলপ সময় খেলিলোঁ। আৰু এয়া বিহু বুলি পিঠা পনা আৰু লগতে চিৰা দৈ আৰু যিহেতু গৰু বিহুৰ দিনা 100 এবিধ শাক খোৱা হয় তাৰে আয়োজন কৰি থকা হৈছে আৰু এইফালে বনাই থকা হৈছে আমাৰ সকলোৰে প্ৰিয় গাহৰি মাংস। তাৰপিছতে আমি খোৱা বোৱা কৰি গ'লোঁ কেইখনমান ফটো তুলিবলৈ আৰু নেক্সট দিনা যিহেতু মানুহ বিহু আমি সকলোৱে ওলালোঁ শিৱসাগৰলৈ বুলি আৰু আমি আহিলোঁ শিৱসাগৰ চেপন জেঠুহঁতৰ গাঁৱলৈ। গাঁওখনৰ নামটো সঠিককৈ নাজানো কিন্তু মোৰ গৈ খুবেই ভাল লাগিল আৰু এইফালে মই জাপি এটা দেখিলোঁ আৰু পিন্ধি লৈ ভাবিলোঁ যে ভিডিঅ' এটা কৰোঁ আৰু মই হাঁহি থকাৰ কাৰণ এইটোৱে যে দাদাই মোক জোকাই আছিল ভ্লগ বনাই আছোঁ বুলি। তাৰ পাছতে খালোঁ চিৰা দৈ আৰু এইফালে দুপৰীয়া সাজৰ বাবে জুইত বনাই থকা হৈছিলে কলপচলা আৰু মুৰ্গী মাংস আৰু তাৰে মাজতে এইফালে দিলে পোৰা গাহৰি মাংস আৰু সাঁজ আৰু এয়া ময়ো খাই ল'লোঁ গাহৰি মাংস। আচলতে মই এনেদৰে পুৰি চালাড টাইপ বনালে খাই বেছি ভাল পাওঁ আৰু এয়া হৈছে ঘৰলৈ ঘূৰি যোৱা সময়ৰ দৃশ্য। মাজতে ভাত পানী খোৱা ভিডিঅ' নকৰিলোঁ আৰু মই একচুৱেলি পাহৰিও থাকোঁ যে ভিডিঅ' কৰিব লাগে বুলি আৰু এয়া ৰাস্তাতে কণমানি কেইটামানে লগ পাই ক'লে যে সেতি বোলে হুঁচৰি গাব আৰু দাদাহেঁতি সিহঁতৰ লগতে অলপমান ফূৰ্তি কৰি নাচিও দিলে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। মাজতে অলপ ক্লিপছবোৰ লৈয়ে বনোৱা হ'ল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে।